আজি মই অকণমান শকত হ'লোঁ ৰাইজ কেনেকৈ বাৰু গম পাইছেনে হাতখন দেখিলে চাগে অকণমান অনুমান কৰিব পাৰিছে এতিয়ালৈ অলপ ভাল হ'ল নহ'লে যি অৱস্থা হৈছিল মোৰ আজি তত পোৱা নাই মানে আপোনালোকে বাৰু এনেকৈ মাজে সময়ে শকত হৈ পাইছেনে তৎক্ষণাত যে শকত হৈ যায় যে আজি সেয়া হ'ল মোৰ লগত কেনেকৈ হ'ল কওঁ শুনক এইফালে এই পাতখিনি পাৰিবলৈ গৈছিলোঁ বাৰীৰ পাছফালে আমাৰ পাৰি মেলি আনিলোঁ অনাৰ পাছতে মায়ে আনিছিলে পাৰি দিলোঁ মই মায়ে গোটেইখিনি জুকিয়াই মেলি আনিলে অনাৰ পাছত মই ভিতৰত পাত দিবলৈ আহিছিলোঁ দুখিলামান লৈ পটপট বোলো ইহঁতে উদি হৈ আছে ভোকত আছে ইহঁতক দিওঁগৈ পলুখিনিক পাত দিওঁগৈ বুলি আহিলোঁ পাতকেইখিলা যেন তেন দি এদাই কৰিলোঁ তাৰপিছতে এনেকুৱা খজুৱতি আহিছে কি কৈছোঁ মই আপোনালোকক গোটেই গাটোত প্ৰথমতে হাত এইডোখৰ খজুৱালে তাৰপৰা গোটেই গাটোতে খজুৱাই মানে মই তত পোৱা নাই আৰু দেই ঈশ্বৰে কিন্তু ভাল বস্তু এটা চজিলে যিটো বস্তু অকণমান জেগাত খজুৱাই বেলেগ এটা জেগাত খজুৱাই দিলে আকৌ সেই জেগাটোতো বৈদ্য খজুৱাই মানে থাকিব নোপোৱা তত নাইকিয়া হৈ যায় আপোনালোকৰ বাৰু এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছেনে কেতিয়াবা কাৰ গাত বিচা লাগি পাইছে বাৰু কেনেকুৱা লাগে অনুভৱটো তাৰ পাছতে এই খজুৱতিটো যাবৰ কাৰণে খৰিচা সানিছোঁ নেমু মাৰিছোঁ চাবোন দি পুৰা আঁঠুৱা জাল দি পুৰা ঘঁহিছোঁ নাই তত পোৱা নাই উপায় নাই তাৰ পাছত বহুত দেৰি মূৰত ভাল হৈছে আৰু নেমু চেমু একদম পুৰা সানাৰ পাছত আৰু এইফালে চাওক এৰী পলুৱে বাঁহ প্ৰস্তুত কৰি আছে এয়া আজি পকা পলু হয় এতিয়া বোলো মই এইটো পকা এই মাত্ৰ ধৰিছোঁ ইয়াৰ পৰা এতিয়া বোলো মই ইহঁতে আৰু উদি হৈ থাকিলেও মই এতিয়া আজিলৈ পাত নিদিওঁ কাইলৈ দিম বাৰু কিন্তু আজি নিদিওঁ আজি কোনে এতিয়া দিব আৰু এইখিনি চুবলৈও মোৰ মানে ভয় লাগি গৈছে আৰু একো মানে মোৰ দেখিছে নাই ক'তোৱে নাই চবতে এইখন হাতত বাৰু অলপকৈ হৈছে কিন্তু গোটেই গাটো ডিঙিয়ে মুখে ভৰিয়ে ক'তো মানে জেগা নাই আৰু গোটেই গাটো এনেকুৱা হৈছে ডিঙিটোতো চাবলৈ উপায় নাই এতিয়া দেখাব নোৱাৰিম আৰু মই যিটো অৱস্থা মুখখনো ফুলিলে মানে শকত হ'লোঁ আজিৰ দিনটোত মই অকণমান দিনটোত নহয় গধূলি সময়ত দিছে নাই হাত কি অৱস্থা হৈ আছে কাৰ ভাল লাগে বাৰু এনেকৈ বিচা লাগি কাৰ পাইছে জনাবচোন বিচা লাগিলে কেনেকুৱা অস্বস্তি লাগে গম পায়েই নহয় ৰাম খজুৱাইছে দেই আজি মই ভৰোতেও আগতে বিচা লাগিছে কিন্তু এনেকুৱা আজিৰ নিচিনা মই পোৱা নাই আজি সাংঘাতিক খজুৱতি মানে মই কোনো পধ্যে খজুৱতি শেষ কৰিব পৰা নাই এতিয়াও অলপ খজুৱাই আছে বহুত কিবাকিবি মাৰিলোঁ ডেটল চেটল চব মাৰিছোঁ তাৰ পাছতহে অকণমান কিবা এটা ভাল হৈছে মানে নেমাৰিবলগীয়া নাই আৰু মানে ভাবিলোঁ খৰিচা টেঙা আগতে সানিলে ভাল হৈ যায় খৰিচা টেঙা সানিলোঁ খৰিচা টেঙা সানিও মই আজি তত পোৱা নাই এনেকুৱা খজুৱতি আৰু এয়া এইফালে চবেই নিজৰ নিজৰ বাঁহ প্ৰস্তুত কৰিবৰ কাৰণে জেগাই জেগাই সোমালেগৈ এইফালে এৰী পলুখিনি এতিয়া বাঁহ সাজি আছে কাইলৈ অলপ সাজি থাকিব তেতিয়াও দেখাম বাৰু ৩-৪ দিন লাগিব ইহঁতৰ বাঁহটো সম্পূৰ্ণ প্ৰস্তুত কৰিবলৈ যি কি নহওক আপোনালোকক আজি দেখালোঁ অলপ শকত হ'লোঁ এয়া আপোনালোকৰ যদি এনেকৈ তৎক্ষণাত শকত হৈ পাইছে জনাব কেনেকুৱা লাগে ফিলটো দেখিছে কি অৱস্থা কৰিলে আজি মোক বিচাই এনে গৰমত এনেকুৱা মৰম কৰিছে মোক বিচাই আৰু আজিলৈ এৰিছোঁ আপোনালোকক এইখিনিতে